আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু বহু দিনৰ পৰা পোলাও বনাম বুলি ভাবি আছিলোঁ আৰু ফাইনেলি আজি বনাবলৈ ওলাইছোঁ। আৰু তাৰ কাৰণে গাজৰ, বিন, মটৰ, পিঁয়াজ, কাজু এই গোটেইখিনি মিহিকৈ কাটি লৈ ৰেডি কৰি লৈ লৈছোঁ। আৰু পোলাও বনাবৰ বাবে বাচমতি চাউল ভাল হয় আৰু এই বজাৰৰ পৰা বাচমতি চাউল আনি ভালদৰে থৈ দিলোঁ। আৰু কুকাৰটো গৰম হোৱাৰ পিছত তাত 2 চামুচ ঘি দি দিছোঁ। ঘি দিলে তাৰ স্মেলটো বহুত বেছি ভাল আহে আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু তাত দালচেনি, ইলাইচি, পিঁয়াজ, গাজৰ, বিন, মটৰ এই গোটেইখিনি ভালদৰে অকণমান লৰাই থাকি ৰঙচুৱাকৈ ভাজি লৈ তাত কাজুখিনিও দি দিলোঁ আৰু অকণমান সময় ভালদৰে ভাজি লৈ এয়া চাউলখিনিও মোৰ ৰেডি হৈ গৈছে। তাৰ পৰা পানীটো একদম নাইকিয়া হৈ গৈছে আৰু দৰদৰীয়া টাইপ হৈছে চাউলখিনি। তেতিয়া চাউলখিনি দি ভালদৰে অকণমান সময় লৰাই থাকি তাত সোৱাদ অনুযায়ী নিমখ আৰু এচামুচ চেনিও দি দিলোঁ। চেনিটো বাৰু অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে আৰু নিদিলেও হয় যদি মিঠা খাব নিবিচাৰে। আৰু অকণমান সময় এইদৰে ভালদৰে ভাজি লোৱাৰ পিছত তাত গৰম পানী দি দিলোঁ আৰু পানী একদম জোখ অনুসৰি দিব লাগিব, মানে বেছি দিলে সিজি যায়। আৰু মোৰ বিৰিয়ানী মছলা নাছিলে, গৰম মছলা আছিলে, সেয়াই অকণমান ওপৰত দি দিলোঁ আৰু ঢাকনিখন মাৰি এটা চিটি মৰা হোৱাৰ পিছত ইয়াক খুলি দি দিলোঁ। আৰু তাত দেখিছেনে ভাতটো একদম এটা হৈছে আৰু পোলাওখিনি একদম বহুত বেছি ধুনীয়াকৈ মানে সিজি গৈছে। আৰু এয়া মোৰ মাংস ৰেডি হৈ আছিলে। আৰু আজি দুপৰীয়াৰ এসাঁজ পোলাও, মাংস আৰু অকণমান চালাডেৰে এইদৰে খাবলৈ ওলাইছোঁ।